হেল্ল' এভৰিৱান, মোৰ চেনেলৰ আন এটা ভিডিঅ' লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই দিনটো কি কৰিছোঁ, কি নাই কৰা আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিম আৰু তেনেহ'লে বলক ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। Etika. Oh, নাই দেখোন জেঠাই নাই। জেঠাই নাই কিয় নাই? ব'লা আমি ইফালে যামগৈ। ব'লা। আৰু এতিয়া দুপৰীয়াৰ কাৰণে মায়ে মাছ ভাজি আছে বাহিৰৰ চৌকাত। যিহেতু দেউতাই আজি অমৰা দি মাছ বনাব, সেইবাবে মায়ে মাছখিনি ভাজি দিছে আৰু মই বাকীখিনি ভিতৰত ৰেডি কৰি থৈছোঁ। বায়ে কৈ থাকে ন আপোনাক দেখাই নাপায় বুলি। চুলবুলি আজি মাম বনাইছে নেকি? আমাৰ চুলবুলিয়ে মাম বনাইছে। আৰু ইয়াত দেউতাই এখন কেৰাহীত তেল, তাতে পিঁয়াজ জলকীয়া দিয়ে ভাজি আছে। এনেকৈ পিঁয়াজখিনি ৰঙা নোহোৱালৈকে এনেকৈ ভাজি থাকিব লাগে। আৰু আপোনালোকে যিসকলে অমৰা দি এনেকৈ মাছ বনাই খোৱা নাই, এবাৰ ট্ৰাই কৰি চাব পাৰে। খাবলৈ বিৰাটেই টেষ্টি হয়। সেইবাবে অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ। গোটেইখিনি নোৱাৰিলেও অলপমান আৰু এয়া ৰঙা হৈছে পিঁয়াজখিনি। আৰু ইয়াতে এতিয়া যিখিনি অমৰাৰ ৰস আছিলে, তাতে অকণমান প্ৰায় আধা চামুচমান বেচন মিক্স কৰি এক্সট্ৰা কৰি থৈ দিব আৰু বেচনখিনি মিক্স কৰি তাতে ৰসখিনিত মিলাই এতিয়া সেই ৰসখিনি ইয়াতে দি দিছে। আৰু বেচনটো মানে অকণমান দিব লাগে, বেছি দিব নালাগে। দিলে তৰকাৰীখন অলপ থিৰ হয় আৰু যদি জোখতকৈ বেছি দি দিয়ে তেতিয়া বেছি থিৰ হৈ যাব, তেতিয়া বেয়া লাগিব। আৰু এতিয়া ইয়াতে মাছখিনি দি দিলে আৰু এতিয়া অকণমান উতলিলে তৰকাৰীখন হৈ গ'ল আৰু এতিয়া অকণমান সকলোৱে চাহ খাই ল'লোঁ দুপৰীয়া। এফালে লৈ আহা পৰিব। পৰি থাকিলে এজনী আমাৰ টিকলি, টিকলি এজনী গুণগুণ বা, আৰু এজনী প্ৰিয়ংকা বা। আমাৰ টিকলি প্ৰিয়ংকা বাহঁতৰ লগত পুকো আহিছিলে ন? হয়নে? আমাৰ টিকলিৰ ফ্ৰেণ্ড দুজনী, এই দুজনী চাই লওকচোন এবাৰ। ব'লা দিম নে? ব'লা উঠোৱাচোন। কান্দিছে চোৱাচোন, কান্দিছে চোৱা। তুমি কান্দি আছা?
নতুনকৈ কিনিলা ব'লা অঁ আমি এতিয়া যাওঁগৈ ন আমি যাওঁ এফালে নাহে ফুৰিবলৈ যাবা আমি যাওঁগৈ দিয়া তাই কালিকৈ এফালে গ'লো ব'লা ব'লা আমি যাওঁ মাও যাব বিহাৰী দিয়া হাই গাইছ চিঞৰি আছে এই আমাৰ ৰাইজসকল আমি অকণমান ওলাই যাওঁ এতিয়া নব অকণমান ওলাই আহিলোঁ হয় সুষমা চিম্পি কিবা এটা কোৱা আমাৰ এনে চাওঁ বা কোনা এইজনী মৌ হয়নে এইটো অভিনৱ এইজনী আমাৰ বৌ এইজনী বৌ আমাৰ আৰু এইজনী সুষমা আৰু চিম্পি পলাল এইজনী চিম্পি এতিয়া অকণমান ওলাই হেল্ল' ফ্ৰেণ্ড এতিয়া বনাবলৈ লৈছোঁ পুচি পিঠা আৰু এইবাৰ এনেকৈ এয়া পুচি পিঠা বনাই আমি সন্ধিয়া চাহ খালোঁ আৰু আজি ভিডিঅ'টোৱে এতিয়া আৰু দীঘল নকৰোঁ আৰু ইমানতে শেষ কৰিলোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ নেক্সট আকৌ এটা ভিডিঅ'ত লগ পাম তেনেহ'লে আজিলৈ আহোঁ বাই বাই